মাত্ৰ 16 বছৰহে সো একফাল হৈছে এক্সৰ কাৰণে আৰু একফাল হৈছে বিএফৰ কাৰণে গান পিন্ধা কৈ পৃথি উলিওৱা তো বন্ধুসকল সকলোৰে খবৰ ভালনে সো আজি মই আপোনালোকক দেখুৱাম এটা বিশেষ প্ৰাণী যিটো প্ৰাণী আহিছে মংগল গ্ৰহৰ পৰা সৰস্বতী পূজা চাবলৈ এতিয়া সোশ্যাল মিডিয়াত ভাইৰাল হৈ আছে সো আপোনালোকক দেখুৱাম মই ভিডিঅ'টো প্ৰথম পৰা শেষলৈ চাই থাকক আৰে ভাই এটো এলিয়ান হে বেলেগ গ্ৰহৰ পৰা আহিছে বুজি পাইছ নাই তই ও এটো বলে কিবা এলিয়ান বেলেগ গ্ৰহৰ পৰা আহিছে আচ্ছা যিয়ে বাৰু নহওক সো আপোনালোকক দেখুৱাম বলক চাও ভিডিঅ'টো হাইলা হাইলা হুয়া হুয়া হাইলা হাইলা তুঝে ছুয়া হাইলা হাইলা मैं तो मर गई रे बेखुदी में क्या ये कर गई रे ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है তো বন্ধুসকল আপোনালোকৰ মনত প্ৰশ্ন আহিছে হয়তো এইগৰাকী কোন মই কৈছো এইগৰাকী হৈছে যোৰহাটৰ এইগৰাকীৰ নাম হৈছে মালাকাৰ বয়স বেছি নহয় মাত্ৰ 16 বছৰহে সো 16 বছৰ যদিও কি হ'ব নিজৰ মাক দেউতাকটো আছে বুজাবলৈ এনেকুৱা ড্ৰেছ যাতে নিপিন্ধে ড্ৰেছবিলাক চাওক না কি পিন্ধিছে একফাল আৰু একফাল বেলেগ সো একফাল হৈছে এক্সৰ কাৰণে আৰু একফাল হৈছে বিএফৰ কাৰণে মোৰ মতে আৰু হ'ব পাৰে নহ'ব পাৰে আপোনালোকে ক'ব কমেণ্টত সো ইয়াৰ পিছত আৰু কেইগৰাকীমান পণ্ডিতনী মহাপণ্ডিতনীসকলক কৈছোঁ সৰস্বতী পূজা আহিল মানে কি সৰস্বতী পূজা নহয় মানে সিহঁতৰ মতে মানে পিঠি দেখুৱাৰ প্ৰতিযোগিতাহে Seriously, what the fuck are you doing? সো সিহঁতে মানে কোনে কিমান পিঠি দেখুৱাব পাৰে মানে সেইটোহে প্ৰতিযোগিতা সো তাৰ কাৰণে কিছুমানে মিমছ বনাইছে মিমছ কি ক'ম আৰু এতিয়া কিমান অশ্লীল ভাষা সো আপোনালোকক দেখুৱাম মই সেইখিনি বস্তু ব্ৰা নিপিন্ধা কৈ পৃথি উলিওৱা ব্লাউজ পিন্ধিছা যদি জোতাৰ ফিটাৰ নিচিনা ৰছী খুলি যায় কোনে ৰিস্ক ল'ব এইবাৰ এটা কমেন্ট চাওক কমেন্ট গোটেই পিঠি সত্তাক দেখুৱাই ঘূৰি ফুৰিব পাৰিছে যেতিয়া দুৰু দেখুৱাটোনো কি ডাঙৰ কথা সো ভিডিঅ'টো যদি ভাল লাগছি তেনেহ'লে ছাবস্ক্ৰাইব কৰক চেনেলটো আৰু এই ভিডিঅ'টো যদি মই 25টা লাইক পাওঁ তেতিয়াহ'লে আৰু ভিডিঅ' বনাম এনেকুৱা ৰোষ্ট সো এই ভিডিঅ'টোৰ লিংকটো হোৱাটছআপত শ্বেয়াৰ কৰি দিয়ক লিংকটো ষ্টেটাছত দিব সো আজিলৈ বাই